হাই ফ্ৰেণ্ডছ, মই হিমাদ্ৰী আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই আপোনালোকক মোৰ ছোৱালীক কেনেকৈ গা ধুৱাওঁ সেয়া দেখাম। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই যে ওলাই আছা তুমি জকব লৈছো দে বাইদেউ ঘৰত কৈ দে নকয় এখন বিলু কৈ দিম এয়া পাইছো আকৌ মানুহ জকাই দিছো বেলেগ ভাল পাই তাই জকাই ল'ৰা-ছোৱালী গা ধুওঁতে সদায় এনেকৈ কাপোৰেৰে গাটো ধুই লাগে যাতে নখ কেতিয়াও সৰু ল'ৰা-ছোৱালী গাত লাগি নাযায়। অলপ মালিচ কৰি দিব। আৰু চাব যাতে নখৰ আঙুলিৰ ফাকবিলাকত কেতিয়াও মলি সোমাই থাকিব নোৱাৰে। দুষ্ট কৈ ই খাওঁ খাই গ'ল কৈ দিম আকৌ খাব মানে উলুলো আছে আকৌ উলুলো আছে ঐ চকুত পানী সোমালে সিমানে কেনেকৈ কয় আমাৰ দেহিয়ে মই জজ কৈছোঁ দেই গতিকে ৰবা ৰবা আকৌ সদায় এটা কথা লক্ষ্য কৰিব যাতে কেতিয়াও কাণত পানী নোসোমায়। এইটো নুচুৱে হৈ গ'ল কৈ দিছোঁ আকৌ হৈ গ'ল এজন জীয়াইছিলোঁ মালিচ কৰি দিলোঁ অকণমান হৈ গ'ল। সেইয়া এইবোৰ দুষ্ট কৰিলেহে বেয়া। সেইজনী দিম নহয় তোমাক এই গা ধুৱাই দিলে বেলেগ ভাল পায় আৰু ছোৱালীজনীয়ে বিলিয়েক ভাল পায় নহয় গা ধুৱাই দিলে
হয় নাই ৰ'বা চকু পানী সোমাই যাব আকৌ চাবোনত সেয়া ৰ'বা এই দিয়া বাটটো এই দিয়া ৰ'বা দিদি হেৰি আছে সেই চোৱা আকৌ সেইফালে চোৱা আকৌ সেইজনী কোন ডালে আমি গ'ল চিলাই লিখলে মানুহ ডাঙৰ হ'ব চিলাই লিখলে মানুহ ডাঙৰ হ'ব চিলাই লিখলে মানুহ ডাঙৰ হ'ব এইজনী জজ কৈছে এতিয়া তাই ধুনীয়াকৈ সজাই পৰাই দিম এতিয়া তাইক ধুনীয়াকৈ সজাই পৰাই দিম Sound? ফেনখন দেখা ফেন খুলে ধুনীয়াকৈ এনেকৈ টুকি দিব ডাইৰেক্ট পানী এনেকৈ টুকিব কেতিয়াও নমচিব ইয়াত দি দিম ৰবা চাম এইটো তোমাৰ বিউটি বক্স এইটো হৈছে আমাৰ হোমানো বিউটি বক্স ইয়াতে তাই সকলো খেলা বস্তু সোমাই থাকে সকলো ষ্টাইলৰ বস্তু সোমাই থাকে ইয়াত তাইক মই ফাৰ্ষ্ট টাইম বডি অইলটো দি মাছাজ কৰিম বডি লোচন দি এতিয়া আমাৰ হোমানো মাছাজ কৰি দিছোঁ হাঁহি এটা মাৰি দিয়া আকৌ আজি হাঁহি নাই মই চাওঁ এতিয়া
বডি লোচন লগাব এতিয়া গৰমত সৰু ল'ৰা ছোৱালী ঘামুচি নহয় পুৰা পাউডাৰ সানি দিলোঁ এতিয়া তাইক এইখন এৰুৱাই দিছোঁ লোৱা এতিয়া তাই ফটো দিবলৈ ধুনীয়াকৈ পাতি দিব সিহঁতৰ লগত খেলি থাকিব আৰু মই ধুনীয়াকৈ ফুটটো ৰ'বা এই ফটো বেয়া হৈ যাব শুনবা অলপ তেল দি দিম হৈ গ'ল এতিয়া এখন দিয়া আহোঁ এতিয়া এখন হৈ গ'ল এখন ধুনীয়াকৈ চাফা হৈ গ'ল এতিয়া ড্ৰেছ ইমান গৰম সেইকাৰণে গেঞ্জি পিন্ধাই ৰাখিছোঁ আৰু এইজনী এতিয়া ধুনু ছোৱালী হৈ গ'ল এইজনী চোৱা নাই এইফালে চাই দিয়া শুন চাই দিয়া এইজনী এতিয়া ধুনীয়া ছোৱালী বাই কৈ দিয়া বাই ভিৱান কৈ দিয়া